নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আছে চাদৰৰ পাৰিৰ ওপৰত। চাদৰৰ পাৰিবোৰ আমি কেনেকৈনো সুন্দৰকৈ চিলাব পাৰোঁ তাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। এনেধৰণে চাওকচোন, চাদৰৰ পাৰিৰ আগকেইটা এইধৰণে চিলাই মাৰি ল'ব লাগে। আৰু চিলাই মাৰোঁতে এটা কথা মন কৰিব, যাতে পাৰিকেইটা সমান সমান হয়। তাৰ যিটো ফুল আছে সেই ফুলটো যাতে মিলি যায় পাৰিৰ ফুলটো, নহ'লে দেখিবলৈ বেয়া লাগিব পাৰে। আৰু এনেকৈ চিলাই মাৰি লোৱাৰ পাছত মই ইয়াৰ মাজেৰে এটা আকৌ চিলাই দিবলৈ চেষ্টা কৰিছোঁ। চিলাইটো এনেধৰণে দি ল'লে কি হয়, আপোনাৰ যিটো ফিনিচিং হয় ন দুইটা পাৰিৰ মাজত, সেইটো খুব সুন্দৰকৈ মিলি যায় আৰু জইনটো ইমান ধৰিব পৰা নহয়। তেনেধৰণে চিলাই ল'ব। ঠিক তেনেধৰণে মই পাৰিবোৰ তিনিটাকৈ চিলাই লৈছোঁ। এফালে তিনিটা এফালে তিনিটা। যিহেতু এখন চাদৰত 6টাকৈ পাৰি থাকে, সেই 6টা পাৰি মই দুভাগকৈ তিনিটাকৈ চিলাই ল'লোঁ। এয়া চাওক, এতিয়া এই আগটো মই চিলাই ল'লোঁ। আৰু যিহেতু এখন পাটৰ চাদৰ, সেইবাবে মই ইয়াত ফলছ ব্যৱহাৰ কৰিছোঁ। এনে নৰ্মেলি চাদৰবোৰত ফলছ নলগালেও হ'ব। চাই ল'ব কোনবোৰত লগাব লাগে। এনেধৰণে মই তিনিটাকৈ পতি ল'লোঁ। আৰু পতিটো এনেধৰণে ওপৰৰ অংশটো 1/2 ইঞ্চমান মই ফুল কৰি আহিছোঁ আৰু কাষৰ অংশটোক ফুল কৰি দিছোঁ। আৰু এনেধৰণে এই ফুল কৰা অংশটো ইয়াৰ লগত এডজাষ্ট কৰি লৈছোঁ। আৰু সমানকৈ পাৰি ল'লে ভাল, তেতিয়া দেখাত খুব ধুনীয়া হৈ উঠে। এইধৰণে আঙুলিৰে মই পাৰিবোৰ এনেকৈ মিলাই দিছোঁ, যাতে খহি নাথাকে বা মিলাত বেয়া নেদেখি। ঠিক তেনেধৰণে আপোনালোকেও চাদৰৰ পাৰি লগাব পাৰে। এনেধৰণে চাদৰৰ পাৰিবোৰ লগাই যাব। যিসকলে শিকি আছে তেওঁলোকে এনেধৰণে চাদৰৰ পাৰিবোৰ লগাব পাৰিব। আচলতে ইমান টান নহয়। যিকোনো কামেই যেতিয়া শিকিব বা যেতিয়া জানিবলৈ চেষ্টা কৰিব, তেনেহ'লে প্ৰতিটো কামেই সহজ হৈ উঠে। চেষ্টাটো সদায় কৰিব লাগে, কৰিলে ভাল। এনেধৰণে হ'ব। প্ৰথমতে যদিও 2-এটা বেয়া হয়, তথাপিও কিন্তু পাছলৈ ভাল হৈ উঠিব। ভয় খাব নালাগে, এনেধৰণে চিলাই গ'লেই হ'ল। এতিয়া শেষৰ অংশখিনি আমি কাটি পেলাইছোঁ, কাৰণ এইখিনি আমাৰ প্ৰয়োজন নাই। আৰু যিখিনি বাচিছে তাত মানে আগটো বাঢ়ি থাকে, সেই অংশখিনি আমি ফুল কৰি ৰাখিছোঁ। আৰু কাষৰ অংশখিনি একেধৰণে ফুল কৰি ৰাখিছোঁ। আৰু এয়া সুন্দৰকৈ চিলাইটো মাৰি গৈছোঁ। ঠিক তেনেদৰে ওপৰৰ অংশটো আমি এনেকৈ কৰি ফুল কৰি ল'ম। তাৰ কাষৰ অংশটো আকৌ ফুল কৰি ল'ম। ফুল কৰি লৈ প্ৰতিটো এবাৰ মোহাৰি খুব সুন্দৰকৈ তাত এডজাষ্ট কৰি দিব লাগে, যাতে ওফন্দি নাথাকে বা বেকা নহয়, সেইটো মন কৰিব। এনেধৰণে আমি চাদৰৰ পাৰি লগাওঁ। একেই প্ৰচেছ, আগৰ ধৰণে ধুনীয়াকৈ আঙুলিৰে মিলাই যাব। আৰু শেষৰ অংশটো আমি যিমানখিনি থাকে বাচি যোৱাখিনি তাত ফুল কৰি সোমোৱাই দিছোঁ, যাতে তাৰ পৰা সূতাবোৰ ওলাই বা বেকা বেকি হৈ নাথাকে, দেখিবলৈ যাতে ধুনীয়াকৈ মিলি যায়। এনেধৰণে মাৰি ল'ব। এয়া চাওকচোন, কিমান সুন্দৰ ফিনিচিং দিছে। এনেধৰণে চালে কিমান ধুনীয়া নিমজ হৈ উঠিছে, দেখিছেনে? পাৰিবোৰ ক'ত জইন আছে কিবা আছে, চিনিয়ে নোপোৱা নিচিনা হৈ যায়। চাওকচোন কিমান সুন্দৰ হৈছে। আৰু এয়া এটা ব্লাউজ কাটিং কৰি ল'লোঁ চিলাবৰ বাবে। ব্লাউজৰ কাটিং ভিডিঅ' পাছত দিম। ধন্যবাদ।